ডিষ্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামৰ 2023-24 এছামিছৰ কুৱেশ্যন পেপাৰখন। এই কুৱেশ্যন পেপাৰখন খুবেই ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই ল'বা। ইয়াতে ক বিভাগত মাৰ্কছ আছে 75। ইয়াতে আছে অতি চমু উত্তৰ দিয়া, চমু উত্তৰ দিয়া, এনেদৰে 1 নম্বৰী আৰু 2 নম্বৰী কুৱেশ্যন। এই কুৱেশ্যনখিনি ভালদৰে চাবা। ইয়াৰে ৰচনাকেইখনৰ ভিতৰত চন্দ্ৰযান ৰচনাখন খুবেই ইম্পৰ্টেণ্ট হয়, এইখন চাই ল'বা। ইয়াতে দিছে খ বিভাগ অৰ্থাৎ প্ৰাচীন সাহিত্য, যিখিনিয়ে প্ৰাচীন সাহিত্য লৈছে সেইখিনি এই কুৱেশ্যনখিনি চাবা। আৰু যোনে ৰিজু ভাৰতী অৰ্থাৎ গ বিভাগ লৈছে এইখিনি চাই ল'বা। এইখনে আছিল কামৰূপ ডিষ্ট্ৰিক্টৰ এছামিছৰ পেপাৰ, ভালদৰে চাই